So নমস্কাৰ বন্ধুসকল কি খবৰ সকলো ভালে আছে কে শিলঙৰ পৰা আজি আপোনালোকক দেখাম পূজা এতিয়া বৰ্তমান মই আছো শিলং পুলিচ বজাৰত আৰু আমাৰ লগত আছে এয়া আমাৰ হাকু মানে আমাৰ খুৰা আৰু এইফালে খোলাৰ লৰা আছে আমি এতিয়া যাম এইফালে পূজা চাবলৈ তো আপোনালোকে হেখলকে ভিডিঅটো চাই থাকিব এতিয়া আছো আমি বৰ্তমান পুলিচ বজাৰ मेरा साथ है अभी मेरा खुरा का बच्चा तो क्या नाम है तुम्हारा अनिर्बान और ये फिलहाल हमारा खुरा है अभी कौन जाम है कहाँ पे जाएगा ये लाबान 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 এতিয়া আপোনালোকক দেখাবলৈ গৈছো লাবানৰ পূজা ইয়াত আপোনালোকক অসমীয়া বেংগলী সব মিক্স পাব কাৰণ অসমীয়া ক'লে এওঁলোকে বুজি নাপাব তো সকলোখিনি ভাষা ইয়াত মিক্স থাকিব আৰু এয়া আছে শিলং পইণ্ট আৰু এয়া দেখিছে আপোনালোকে শিলং পইণ্ট আৰু এইটো চাইডে শিলং বজাৰ বহে এতিয়া আমি টেক্সিত যাম ন তো টেক্সি লৈ এখন আমরা যাইমু লাবান তো টেক্সি কোনখানে পোৱা যাইব অশান্তিকে পাইব না নি আচ্ছা অশান্তিকে টেক্সি লইমু এখন মানুহ পুরা ভিড় মারছে আজকে ধামাকা পূজা হয়েছে আমি টেক্সি লম বুলি ভাবিছিলো টেক্সি নললো খোজে গৈ দেখম আপোনালোকক পূজা চাই থাকক তো গাইস এতিয়া আমি আহি পাইছো কিটিং ৰোড এ হৈছে কিটিং ৰোডেদি গৈ আছো আমি এটা লাবান আৰু আপোনালোকক দেখাই আছো আজি লাবানৰ পূজা শিলঙত কেনেকুৱাকে পূজা কৰা হয় আৰু আপোনালোকে কিছুমানে নেজানে চাগে শিলঙত পূজা হয় নে নহয় অফকোৰ্স শিলঙত পূজা হয় ইয়াত বহুত সম্প্ৰদায়ৰ মানুহ আছে বেংগলী আছে বিহাৰী আছে আৰু ইয়াত পূজা হৈ থাকে ইয়াত তামাম বৰষুণ দিছিলে দিনত কিন্তু এতিয়া বতৰ একদম খুব ভাল এয়া দেখিছে না মানুহ পুৰা ভিৰ হৈ আছে ইয়াত বাৰ জাতি বাস কৰে একদম পুৰা বহুত মানুহে প্ৰায় মানুহে নাজানে যে ইয়াত দুৰ্গা পূজা হয় নে নহয় তো অফকোৰ্স হয় ইয়াত দুৰ্গা পূজা ও ৰেষ্টুৰেণ্টত খালি নাই জেগা সবতে ফুল তো গাইস এতিয়া আহি আমি পাইছো কিটিং ৰোড আৰু এই হৈছে কিটিং ৰোডৰ পূজা মণ্ডপ কোনফালে আছে বে দেখি পোৱা নাই ইয়াত এতিয়া স্যানিটাইজাৰ ইয়াত এতিয়া স্যানিটাইজাৰ দি লৈছে স্যানিটাইজাৰ মাৰি লৈছো পূজা একদম পুৰা এতিয়া এয়া হাকু আৰু আমি এতিয়া যাম দেৱী মাৰ ওচৰলৈ তো চলো হাকু আহি আমি পালো এয়া কিটিং ৰোডৰ পূজা আপোনালোকে এয়া দেখিব পাইছে দেৱী মা আৰু এতিয়া আমি কিটিং ৰোডৰ পৰা যাম এতিয়া আমি যাম লাবান আৰু এয়া আছিল কিটিং ৰোডৰ পূজা মানুহ পুৰা ভিৰ মাৰি আছে এইফালে দেখিব পাইছে পুৰা ধামাকা চলি আছে পূজা এই ভণ্টিয়ে ধুনীয়াকৈ ফটো এটা দিব দিয়া ठीक है आप दीजिए हम मेरा को दीजिए अरे आजिकल मानुहे भिडिओ नुठिবলৈ দিগদাৰ পায় তো এইবিলাক চলে আৰু একো নাই তো এতিয়া আমি যাম লাবানৰ পূজা দেখাম আকৌ পূজা এবাৰ কিরকম লাগছে খুব ভালো একদম ভালো লাগছে পূজা তো এইবিলাক চলিয়ে থাকে কিছুমানৰ ভিডিঅ'ত উঠিবলৈ টান পায় ডন্ট মাইণ্ড এতিয়া আমি যাম লাবান কেটা হাকু লাবান এয়া বাই বাই দিলো কিটিং ৰোডৰ পূজা এতিয়া আমি এইটো সাইডে যাব লাগিব লাবান কত দূৰ দাদা হাকু কত দূৰ 1 কিলোমিটাৰ এতিয়া আমি 1 কিলোমিটাৰ মান যাব লাগিব লাবানলৈ এতিয়া এইটোই ৰাস্তা হৈছে লাবানৰ শিলঙত বহুত জায়গাত পূজা পাতে বিভিন্ন ঠাইত পূজা পাতে আৰু এইবাৰ আপোনালোকক কৈছো একো দোকান পোহাৰ নাই বন্ধ পৰি আছে সব বন্ধ কৰোনাৰ কাৰণে একো পূজা চূজা নাই এবাৰ তো আগে যোৱা বছৰ কিরকম হৈছিল যোৱা বছৰ ইমান ভাল নহয় আচ্ছা আচ্ছা তো যোৱা বছৰত ইমান ভালকে হোৱা নাছিলে মই যোৱা বছৰত আপোনালোকক দেখাইছিলো আমাৰ তাৰ পূজা কেনেকুৱা হৈছিল হলো অলপ ভালে হৈছিল কিন্তু ইয়াত একেবাৰে টোটাল কোভিডটো মনা হৈছে আৰু কোভিডটো মানিছে ভাল কৰিছে আৰু ইয়াত মাস্কখন লগাই থাকিব লাগিব ভিডিঅ' যিমান বনাই থাক কিন্তু মাস্কখন লগাই থাকিব লাগিব আমি বহুত ঠাণ্ডা মুণ্ডাই গৈ আছো আকৌ পূজালৈকে একটা গান গাই দিও দাদা অলপ মানুহ আছে মানুহ কমে ভিডিঅ' কমি লম তাৰপিছত ধুনীয়াকৈ গীত এটা গাব আমাৰ খুৰাই ঢাকের তালে কোমর দুলে আহা খুশিতে নাচে মন আহা আরে বাজা কাশর জমা আসর থাকবে মারে কতক্ষণ বলো দুর্গা মাই কি জয় মজা পুরা ধামাকা জয়
মানুহৰ ৰাস্তাত চিঞৰি গৈছে দুৰ্গা মা কি জয় বুলি আমি ভিডিঅ' বনাই আছো এই অকমানটো ইয়াৰ লাজ লাগি আছে বোলে দেউতাই কি গান গাইছে আমরা আটিয়ে মানে খোজকাঢ়ি আহি পাই গৈছো চিভিল দেখুৱাইছো আপোনালোকক শ্বিলঙৰ চিভিল এই আগতে আছে এই আগত এইখনেই হ'ল চিভিল আৰু এইটো দিয়ে যাব লাগিব এতিয়া আমি চিভিলখন আনি আপোনালোকক অকণমান দূৰৰ পৰা দেখাই আৰু এই হৈছে চিভিল এইডোখৰ চিভিল আৰু এইটো দিয়ে আমি এতিয়া বৰ্তমান গৈ আছো ধুনীয়া ৰাস্তা মজা ইয়াত দেখিছে না ধূলি মাকতি নাই গৈ আছো আমি তিনিটাই আৰু কোনো নাই আমাৰ লগত অকলে আমি গৈ আছো এতিয়া পূজা চাবলৈ তো ফাইনেলি আমি এতিয়া ৰাস্তাটো পাৰ কৰিলোঁ যেনে তেনে বহুত জাম লাগি আছে ইয়াত দেখিব পাইছে ৰাস্তাত দেখিছে না পুৰা মানে জাম লাগি আছে লাবান যোৱা ৰাস্তাতে এনে অলপ মণ্ডপ এটা হেৰি কৰি সৰু মৰুকৈ পাতিছে তো এয়া লাবান নহয় আগত লাবান আৰু এতিয়া ইয়াত আমি মূৰ দোৱাই পেলাই এতিয়া যাওঁ লাবানলৈ পুৰা গাড়ী চাড়ী ভিৰ হৈ আছে ওখানে লাবান কয় না নি লাবান অঁ এইডোখৰ আমরা যে এরকম হরিসেবা লাবান লাবান হৰিসেৱা পুৰা টেক্সি গাড়ী লৈ পুৰা একদম মানে তো চাই থাকক মানে ইয়াৰ ৰাস্তাবোৰ ওখ চাপৰ এনেকুৱা ন অলপ যাবলৈ মানে ভাগৰ লাগি যায় ভাগৰ তো গাইজ ফাইনেলি আহি আমি পালোহি লাবান পূজা মণ্ডপ ইয়া লাবান পূজা মণ্ডপ কৃষ্ণনাথ কেমেৰাত আৰু CCTVত চব বন্দী হৈ আছে ৰাইজসকল এয়া আছিল লাবানৰ দুৰ্গা মাৰ মন্দিৰ আপোনালোকক দেখাইছোঁ এয়া হৈছে লাবানৰ পূজা মণ্ডপ তো ইয়াত মোৰ দোৱাই লওঁ আমি অলপ জয় এখন লৈ লওঁ দিদি হ'ব তো ল আকৌ পকেট ল এতিয়া লাবানত পূজা চোৱা হৈ গ'ল এতিয়া আমি ভোক লাগিছে কিবা এটা খাবলৈ যাম ৰেষ্টুৰেণ্টত ন তো এই ভাইটি আৰু মই কিবা এটা খাবলৈ যাম এয়া আছিল লাবানৰ পূজা শ্বিলঙৰ পূজা আপোনালোকক দেখুৱালোঁ ভৱিষ্যতলৈ ভালে থাকিলে কলকাতা ভিডিঅ' দেখুৱাম আপোনালোক ৰেষ্টুৰেণ্টলৈ যাম তাৰপিছত ঘৰলৈ যাম ही होटल अभी की खाम क्या खाएगा चाव खाएगा हम लोग अभी तो हम दोनों चाव खाएगा हाकू खाएगा चाय ना तो এটা আমি হোটেলত আমাৰ হাকু বাকু চাহ আহি পাই গৈছে আমাৰ স্বামী আহি পোৱাহি নাই এতিয়া আহিছে ক্ৰীম ৰোল আৰু গাখীৰ চাহ খাব আমাৰ খুৰাই আমরা দুইজন এখনো আহিছে আমরা আমাৰ এতিয়ালৈকে অহা নাই ইয়াত বনাই আছে চাওমিন এতিয়ালৈকে আমাৰ একোৱে আহি পোৱাহি নাই চাওঁ কিমান টাইম লাগে দাদা জলদি দিয়ক ভোক লাগিছে আমাৰ চাও আহি পাই গৈছে এয়া আমি দুটা এতিয়া ধামাকা খাম ইয়াৰো মই তো গাইজ আমাৰ এতিয়া চাহ তাহ খোৱা হৈ গ'ল আমি খালোঁ চাওমিন এতিয়া আমি বেলেগ এঠাইলৈ যাম পূজা চাবলৈ সেই জেগাডোখৰ নাম কি সুধিব লাগিব খুৰাক তো এতিয়া আমি খাই বৈ ৰেডি মাস্কখন উঠাই দিয়া এয়া কিতা পেট ভৰি আহিছে পুৰা একদম এতিয়া জুচটো আমাৰ পুৰা আহি গৈছে এতিয়া আমি এইটো চাইডে যাম পূজা চাবলৈ এখন কৈ যাম হাকু রিল বং এতিয়া আমি যাম রিল বং পূজা মণ্ডপ দেখাম এতিয়া আপোনালোকক বলক চলো রিল বং নেকি ইয়াৰ জেগাবোৰ নাম বেলেগ তো চাওঁ ঠাণ্ডা শ্বিলঙত মই আপোনালোকক জনাইছোঁ অলপ ঠাণ্ডা লাগিছে অসমৰ পৰা আহিলে আপোনালোকে অলপ ঠাণ্ডা পাব জেকেট লৈ আহিব আৰু এতিয়া অলপ ঠাণ্ডা আছে আৰু গাটোতো গৰম পানীৰে ধুবলগীয়া হৈছে গাটো আৰু এতিয়া আমি গৈ আছোঁ বেলেগ ঠাই পূজা মণ্ডপলৈ শ্বিলঙৰ এয়া তামোল শ্বিলঙৰ পাণ এতিয়া শ্বিলঙৰ পাণ তামোল খাই গৈ আছোঁ ৰিল বং পূজা চাবলৈ এইটো চাইডে তামোল মেইন ৰিল বঙত যোৱা ৰাস্তাটোতে আৰু এখন পূজা মণ্ডপ আছে আৰু সেই পূজা মণ্ডপ আপোনালোকক লৈ গৈছোঁ চাওক না কি ধুনীয়া ডেক'ৰেশ্যন ধুনীয়া হৈছে এয়াই বহুত আৰু কিছুমান জেগাত এয়াই ডেক'ৰেশ্যন কৰা নাই এইবাৰ এইটোৱে ডেক'ৰেশ্যন প্লাছ দিছে নৰ্মেল দিছে এইবাৰ আৰু এতিয়া আপোনালোকক তাত দেখুৱাইছোঁ পুলিচ প্ৰশাসন বহুত আছে কাৰণ নিয়মৰ মতে চব চলিব চৰি তো মাস্কখন মেইন লগাই ল'ব লাগিব পুলিচে তো মাস্কখন মেইন লগাই লৈছোঁ এতিয়া আপোনালোকক দেখাইছোঁ পূজা মণ্ডপটো সৰু সুৰাকৈ পাতিছে ইয়াত চোৱা হৈ গ'ল পূজা আৰু ইয়াত এতিয়া কীৰ্তন চলি আছে এতিয়া যাম ৰিল বঙত তাত চামগৈ পূজা চৰি মাস্কখন বাৰে ফুলকাই যায় পুলিচ প্ৰশাসন আছে নহ'লে দেখিলে গালি দিব তো বাট একো নাই ইয়াত অপেন কৰিব পাৰি একো নাই এতিয়া যাম ৰিল বঙত আৰু এয়া সৰু সুৰা এটা পূজা দেখালোঁ
তিনিটা পূজা দেখালোঁ এতিয়া আৰু এখন দেখাবলৈ আছে লাষ্ট সেইখন চাই লওঁগে ব্লগ तो अभी 10:30 में हम लोग रीलबोंग पूजा मंडप पहुंच गया है That's all I need. There's no one I'd rather see close to me. बंद हो गया तो है गाइस हम लोग अभी आया था रीलबोंग में अभी क्लोज हो गया क्योंकि ओवर टाइम हो गया अभी सब क्लोज कर दिया है तो हम लोग अभी देखते हैं आगे में जाके पूजा इधर का पूजा मंडप बहुत अच्छा से सजाया था लेकिन देखने नहीं मिला और आप लोग को थोड़ा दिखाया अभी बंद हो चुका है पूरा मतलब पुलिस सब लोग बंद करके रखा है अभी तो नहीं होगा देखते हैं दूसरा उसमें जाके क्या होता है तो फाइनली আমি আহিছিলোঁ ৰীলবঙৰ ইয়াতে আৰু ইয়াত চাব নাপালোঁ পূজা বন্ধ হৈ গ'ল 10:30 বাজিলে আৰু সেয়াই আৰু মানে এতিয়া যাওঁ বেলেগৰ তাত গৈ চাবলৈ পাওঁ নেকি মানে বৰ দুখ टाइम आजकल ये वो नतून है सभी अभी हम लोग इधर आया था रीलबोंग में बहुत मतलब सोच के आया था देखने के लिए लेकिन देखने नहीं मिला आपको कैसा लग रहा है एकदम चंगा एकदम खराब लग रहा है अभी हम लोग जा रहे हैं दूसरा किधर जाएगा अभी गाड़ी खाना अभी जाएगा गाड़ी खाना का पूजा दिखाएगा आप लोग को उधर भी साइड क्लोज हो गया साइड पता नहीं जाके देखता है क्या होता है तो हे गाइस এতিয়া আমি যাম গাড়ী খানা আপোনালোকক দেখালোঁ ৰীলবঙৰ তাত বন্ধ হৈ গ'ল টাইম হৈ গ'ল যেহেতু 10:30 বাজি গ'ল এতিয়া আমি গৈ আছোঁ গাড়ী খানা এইটো সাইডে গৈ আছোঁ চাওঁ গাড়ী খানাত যদি খোলা আছে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু যদি নাই আৰু বন্ধ হৈ যাব উপায়টো নাই যেহেতু টাইমিঙো হৈ পৰিছে এতিয়া 10:30 কিন্তু 10টা বজালৈকেহে পাৰ্মিশ্যন আছে মানে ইয়াত শ্বিলঙত আৰু অসমত কেইটা বজালৈকে আছে নাজানো যদি আপোনালোকে জানে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব তো এতিয়া যাওঁ গাড়ীখনত কি হৈ আছে দেখাবলৈ চেষ্টা কৰিছোঁ আৰু মই আৰু আমাৰ এই খুৰাৰ ল'ৰাটো আমি গৈ আছোঁ এইটো চাইডে পুৰা ট্ৰেফিক জাম লাগি আছে কাৰণ মানুহে চবেই গাড়ী লৈ গৈ আছোঁ তো সেইকাৰণে পুৰা মানে জাম লাগি আছে তো চাওঁ এতিয়া গাড়ী খানাত গৈ কি হয়গৈ আছোঁ এতিয়া শ্বিলঙত এয়া দেখিছে শ্বিলঙত চুনচান হৈ আছে পূজা তো আপোনালোকক এতিয়া দেখুৱাবলৈ যাম গাড়ী খানা পূজা আকৌ এটা মন্দিৰ নাম কিটা এটা স্থাপিত শিলং স্থাপিত দুর্গা মন্দির একেবাৰে থাকে এটা একেবাৰে থাকে মূর্তি বিসর্জন না হয় ইয়াত মানে মূৰ্তি বিসৰ্জন নহয় একেবাৰে এইটো মানে মন্দিৰহে কোনো মানে পূজা দুৰ্গা মন্দিৰ হয় আৰু ইয়াৰ চাওক না কি ধুনীয়া ডেকোৰেশ্যন কৰি থৈ দিছে বজাই লওঁ এয়া আছিল হাপিতৰ মন্দিৰ আৰু ইয়াৰ পৰা আমি যাম এখন কৈ যাইতে গাড়ি খানা গাড়ী খানা এতিয়াও দূৰ আছে বহুত দূৰ খোজকাঢ়ি তো এতিয়া ইয়াৰ পৰা যাওঁগৈ আৰু চাওক না ইয়াত আগৰ বছৰ হৈছিলে নি পূজা এখন তো ইয়াত যোৱা বছৰো হৈছিলে ইয়াত হৈ থাকে ইয়াত মানুহ আহি থাকে প্ৰায় মানুহ ইয়াত মানুহ কমি নাই আৰু ইয়াত সুন্দৰ এটা মন্দিৰ আছে শ্বিলঙত হ'ল বলি জেগা ইয়াত বলি দিয়া হয় গাড়ীখানা দুৰ্গা মন্দিৰ প্ৰথমে এতিয়া আপোনালোকক দেখুৱাব গৈছোঁ এটা আচৰিত মানে এখন আচৰিত দোকানখন এইখনেই পূজাটো এইবাৰ ফাৰ্ষ্ট দেখিছোঁ বাপৰে ফাৰ্ষ্ট দেখিছোঁ এনেকুৱা দোকান এখন আকৌ গাড়ী খানা পূজা এটা গাড়ি খানা তো গাইজ এয়া আছিল গাড়ী খানা পূজা মণ্ডপ আপোনালোকক দেখালোঁ এয়া পূজা মণ্ডপ হয় আৰু ইয়াত নইজটো বেছি আহিব পাৰে তাৰ বাবে চৰি গাড়ী খানা পূজা হৈ গেছে ভক্তি দিয়া হৈ গেছে মূর্তি ঠিক হচ্ছে মানে ভালো লাগছে সবচেয়ে ভালো মূর্তি হয়েছে এই গাড়ীখানা আচ্ছা আমি যিমান কেইটা পূজা মণ্ডপ চালোঁ চবকে ভাল ইয়াতে বনাইছে মূৰ্তিটো আৰু যদি কৰোণা নোহোৱা হ'লে বহুত ধুনীয়াকৈ বনালে সেদিন তো এতিয়া মানুহ ভিৰ হৈ আছে ভিৰৰ মাজে যাব লাগিব তো গাইজ এতিয়া আমি গৈ থাকোঁ গাড়ী আহিছে পুৰা গাড়ীখনৰ ওচৰতে আৰু এখন পূজা পাতিছে সেই পূজাখন কিটা কয় নৰসিংহ আচ্ছা তো সেই পূজা আপোনালোকক এতিয়া দেখাইছোঁ হৈ গৈছে হাকো এখন আমরা কৈ যাম ঘৰ বহুত পূজা দেখি লৈছে আটিয়ে তো আমি খোজকাঢ়ি বহুত কেইখন পূজা মণ্ডপ চালোঁ তো এইখনে লাষ্ট আছিল আৰু এতিয়া আমি ইয়াৰ পৰা যাবলৈ ওলাইছোঁ গাইজ আমি পূজা চূজা চাই আহিলোঁ এতিয়া আমি খুৰাক দিম বিদায় খুৰা ঘৰত যাব কৈ থাকক তুমি গোল্ড ফ্লিং আমাৰ লগে পূজা দেখি কিরকম লাগছে ভাল
একদম ভালো লাগছে একদম ভালো লাগছে তো এতিয়া দিম বিদায় তো আজকে ভিডিঅ'টো অত আৰু এটা নেক্সট ভিডিঅ'ত লগ পাম আমাৰ খুৰাৰ লগত বাই বাই কৈ দে প্রীতি ও শুভেচ্ছা বাই 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 তো বিদায় দিলোঁ বাই বাই